हेलो एवरीवन वेलकम टू माय न्यू ब्लॉग घर आहिছোঁ सो ভাবিছোঁ এটা লং ব্লগ বনা घर মানে মাৰ ঘৰ সো বৰ্তমান আহিছোঁ বাৰ ঘৰত মানে কি হ'ল তাহাঁতি অলপ চলপ সৰু সুৰাকৈ খেতি কৰিছে তাকে মই লেচেৰি কেইডালমান নিব আহিছিলোঁ সো ললোঁ আৰু বাকী এতিয়া ঘৰত গৈ আছোঁ আপোনালোকে আজি কি কৰি আছে আপোনালোকে ফুল ভিডিঅ'টো চাই থাকক আৰু এয়া লগত লৈ আহিছোঁ ভণ্টি এয়া ভাগিন হৰজ্যোতি আৰু এটা ভিতৰত আছে আৰু সৰু সুৰাকৈ খেতি মানে এয়া বেঙেনা আছে লগত ভেন্দি আছে আৰু ইফালে লেচেৰিও আছে এয়া হ'ল আমাৰ ওচৰৰ সত্ৰ চ' সত্ৰখনৰ গেটটো ইমান ধুনীয়াকৈ বনাইছে তাকে ভাবিলোঁ অলপ আপোনালোককো আমাৰ সত্ৰখন দেখাই দিওঁ ভিতৰত বাৰু এতিয়া নাযাওঁ এয়া আনিছিলোঁ বাৰ ঘৰৰ পৰা লেচেৰা আৰু লগতে এয়া বগা বেঙেনা চ' মই কাটি আছোঁ যিহেতু ৰুটিৰ লগত ভাজি খাম আৰু তাতে চাহ খাই আহিছোঁ বাট এয়া ঘৰত আৰু চাহ খাম বুনিয়াৰ লগত আৰু এইফালে এটা খাই আহিছে তাৰপিছত আৰু খাব মানে এইফালে মায়ে আৰু মই মানে লাগি ভাগি বনাই আছোঁ মায়ে ৰুটি বেলি দি আছে আৰু লগতে এইফালে মই ভাজি আৰু ৰুটি মানে পুৰি আছোঁ গাইছ এয়া পিছফালে স্কুলখন দেখিছে চ' মানে কি হ'ল আজি পলিঅ' আছে চ' একবাৰ এনেই আৰু চাব আহিলোঁ আৰু লগতে এয়া বাচ্ছাটোক লৈ আহিছোঁ পলিঅ' খুৱাবৰ কাৰণে মানে বেলেগৰ হয় আৰু আপোনালোকক মানে মই সৰুতে পঢ়া স্কুলখন দেখাই আছোঁ চ' এয়া সেইখনেই স্কুল হয় য'ত মানে মই ক্লাছ 4লৈকে পঢ়িছিলোঁ চ' আপোনালোকক স্কুলখন একবাৰ দেখাই দিওঁ মানে ৰুমকেইটা তলা মাৰা আছে বাট এটা খোলা আছে চ' আপোনালোকক দেখাই আছোঁ স্কুলখন ইয়াতে বহুত স্মৃতি জড়িত হৈ আছে বলক দেখাওক এয়া হ'ল স্কুলৰ নাম আৰু গেট বলক ভিতৰত যাওঁ আগতে ইয়াতে বেছি ধুনীয়া আছিলে মানে ডাঙৰ কৃষ্ণচূড়া গছ আছিলে বাট এতিয়া কাটিলে আৰু এই দোকানখন যে এনেকৈ আছে আমি সৰুৰ পৰা মানে এনেকৈ দেখি আছোঁ চ' এতিয়া ভিতৰত বলক এয়া চ' স্কুল আৰু এইফালে যে খিৰিকীকেইখন দেখিছে একদিন মোৰ লগত কি হৈছে মানে মোৰ মাষ্টৰ এটাই এইফালেদি মোৰ সৰু বহী আনিছিলোঁ কাৰণে এই খিৰিকীৰে দলিয়াই ইয়াতে পেলাই দিছিলে তেতিয়া এইবোৰ ফুল চুল নাছিলে চ' এইফালে এইবোৰ ৰুম আৰু আগতে ইমান এইবোৰ ফুল চুল নাছিলে বাট এতিয়া পুতিছে আৰু আগতে কৈছোঁ মই ইয়াতে ধুনীয়াৰ মানে কৃষ্ণচূড়া গছ আছিলে বাট এতিয়া নাই আমি ইয়াতে তলত বহি ইয়াতে বহিছিলোঁ বকুল এডাল আছিলে চ' এইখিনি জেগাত বহি মানে কি কৰিছিলোঁ এই নেওতা মুখস্থ কৰিছিলোঁ চ' এয়া যাওঁ এইফালে আৰু তাৰপিছত এইটো আছিলে আমাৰ প্ৰিন্সিপাল ৰুম এতিয়া বাৰু তলা লগোৱা আছে আৰু এইবোৰ চব ৰুম হয় আৰু আমি ইয়াতে বহি মানে ভাত খাইছিলোঁ যিহেতু গভৰ্ণমেণ্ট স্কুল হয় তো ভাত দিছিলে যে সেইকাৰণে ইয়াতে বহি ভাত খাওঁ আৰু প্ৰাৰ্থনাও কৰিছিলোঁ আৰু এবাৰ কি হ'ল মোৰ লগৰ ছোৱালী মানে যাক বেজি দিবলৈ আহিছোঁ তাৰ জেঠীমাই হয় ইয়াতে খেলি থাকোঁতে পৰি নাক ফাটি গৈছিলে আৰু আপোনালোকক দেখাই আছোঁ ইয়াৰে দমকল সেই দমকল এতিয়াও আছে সেই যেতিয়াৰ পৰা আমি পঢ়িছিলোঁ সেইটোৱে এইটো আৰু এইফালে আছে বাথৰুম আৰু এইটো ভাত ৰন্ধা ৰুম হয় আৰু এইফালে আগত এটা শিৱ মন্দিৰ আছে চ' এইটো স্কুলত বহুত স্মৃতি জড়িত হৈ আছে সেইকাৰণে ভাবিলোঁ এপাক আহোঁ আৰু লগতে আপোনালোককো দেখাই দিলোঁ তো ৰুম খোলা আছে চবলক ভিতৰত যাওঁ আন্ধাৰ হৈ আছে মানে লাইটকেইটা জ্বলা নাই চাগে লাইন গ'ল নেকি আৰু এইবোৰ চাক তো ৱালতে এনেকৈ অঁকা আছে এইটো স্কুলত সৰুতে মানে এইটো ৰুমত পঢ়ি গৈছোঁ আৰু ইফালে এইবোৰ আছে মানে আজি পলিঅ' আছে চ' এয়া পলিঅ' দিব আহিছে এই বক্সত আছে বৰ্তমান খেলি মেলি হৈ আছে এতিয়া নাজানো মই এইটো ৰুমত পঢ়াই নে নাই বৰ্ড এইফালে কালিৰে যিহেতুকে
বুট মগু আছিলে, মায়ে ইয়াত ধুনীয়াকৈ মগু ভাজি দিলে আৰু লগতে লাল চাহ। আৰু ভণ্টি এয়া কি কাম কৰি আছে আপোনালোকে যদি চিনি পাইছে কমেণ্টত জনাব। আকৌ আহিছোঁ বাহঁতৰ ঘৰত ছাতি তাতি লৈ, ৰ'দ দি আছে ন, মানে কি হ'ল আজি দুপৰীয়া ইহঁতৰ ঘৰতে ভাত খাম, সেইকাৰণে আহিছোঁ। মই এইখিনি ভিডিঅ'ত ধুনীয়াকৈ ভইচ কভাৰ দিছিলোঁ, বাট কি হ'ল গান বাজি আছিলে, চ' মই নোহোৱাকৈ আকৌ দিলোঁ। মানে মই অকলে ভাত খাব অহা নাই বাৰ ঘৰত, তাৰ লগতে তাইকো মাতিছিলে, সেইকাৰণে এবাৰ দেখাই দিলোঁ। আৰু এইফালে আমাৰ ভাত মানে ৰেডি কৰি আছে, একেবাৰে ঠাণ্ডা ঠাণ্ডা ফ্ৰিজৰ পৰা পানী উলিয়াই লৈছোঁ। আইনা গিলাচত দিলে দেখিবলৈ বিৰাট ধুনীয়া লাগে ন পানীখিনি, মানে ফ্ৰিজৰ পানী হ'লে। চ' এইফালে আৰু আনি আছে যোগাৰখিনি। আজি ভাতৰ লগত কি কি আছে দেখাই আছোঁ ৰ'ব। চ' ভাতৰ লগত আছিলে এয়া ঘৰৰে বেঙেনা ভাজি, আৰু লগতে লেচেৰি আলু ভাজি আৰু তিতা, আৰু এইফালে থেকেৰা টেঙা আৰু মাছৰ জোল। চ' সেইফালেও বহি লৈছে ভাগিন, এইটো ডাঙৰ ভাগিন, আৰু এইফালে বাই বিলাই আছে, আৰু লগতে এইটো সৰু ভাগিন। চ' এয়া আৰু তাইও যোনে আহিছিলে লগতে আজিৰ ভিডিঅ'ত এইখিনিয়ে।